24 পৰিচালক জাষ্ট সেইটো আৰু 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 কি আপোনালোক ৰিপৰ্টাৰ কওক হু ইজ ব্ৰজেন বৰুৱা অসমীয়াৰ প্ৰত্যেকজনে অসমীয়া মানুহ ৰিপৰ্টাৰ ব্ৰজেন বৰুৱা কোন নাজানে ৰিপৰ্টাৰ চব সাধাৰণ জ্ঞান নাই আপোনালোকৰ হেৰি পিছে পিছে আহিছে গছিপ এটাৰ পিছে পিছে ব্ৰজেন বৰুৱা কোন মোক কওক কোনবে হু ইজ ব্ৰজেন বৰুৱা আজি যে দীপেন বৰুৱা ঘৰত আহিছে কিয় আহিছে জাষ্ট বিকজ হি ইজ এ সিংগাৰ দীপেন বৰুৱাক কোনে আনিছে এখন পৃথিৱীত কোনে দীপেন বৰুৱাক বনালে প্ৰথম আপোনালোকে হোমৱৰ্ক কৰি আহক ব্ৰজেন বৰুৱা কোন নাজানে কালি মই খুব লাজ পাইছোঁ এগৰাকী লেডি ব্ৰজেন বৰুৱা কোন নাজানে মৰি যাব লাগে আমি অসমীয়া জাতি ব্ৰজেন বৰুৱা চিনেমাৰ পৰিচালক ডেট ইজ দ্য আনচাৰ সুধি আহক যিমান দিগ্গজ মানুহ আহিছে আজি অচি ছাৰ এইবোৰ ঘৰত গৈ কিয় কৰিব লগা হৈছে আপোনালোকে সোধক কিহৰ কাৰণে গৈছে অসমীয়া সংস্কৃতি দেখিবা নেকি লোকৰ গছিপ শুনি উত্তৰ বিচাৰিছে নিজক উত্তৰ দিয়ক হু ইজ হি আপোনালোকে কিমান জানে বেক চাইডত ব্ৰজেন বৰুৱা কোন লাজ লাগিব লাগে আপোনালোকৰ গছিপ লৈ খেদিছে হোমৱৰ্ক কৰি আহিব যে সেই ঘৰটো সোমোৱাৰ আগতে